Hey guys, good morning and welcome back to my channel. আজি মই এটা ডেইলি ব্লগ আগবঢ়াইছো আপোনালোকলে আৰু ব্লগটোৰ আৰম্ভণি মই আজি ব্ৰেকফাষ্টেৰে কৰিছো। ব্ৰেকফাষ্টত আজি আছে ডালিয়া লগত চাটনি আৰু সবজি এনেকে মই ফুৰিব আহিছো বাহঁতৰ ঘৰত আছো জোৰহাটত আৰু ব্ৰেকফাষ্ট কৰি মেলি আমি বা আৰু মই দুইজনী ওলাই আহিছো। ওচৰতে নাৰ্সাৰী এখন আছে বাহঁতৰ ঘৰৰ ওচৰতে। তো কিবা কিবি পুলি নিউ বুলি ওলাই আহিছো। আহোতে ভিডিঅ' কৰা নহলে পাহৰি গলো। ইয়াত আহি মই কেমেৰাটো অন কৰি লৈছো আৰু যিমানখিনি পাৰো কি আছে দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক আৰু কিবা কিবি পুলি কিনিলো আমিও হেখিনি দেখাম আপোনালোকক কি কিনিছো। এখিনি অৰ্কিড হয় এনেকে নাৰিকল বাকলি এনেকে ৰাখি থৈছে টাবত আৰু ইমানেই ধুনীয়া ধুনীয়া ফুল আছিল। এইবিলাক পিটনিয়া ফুলি আছে। ইয়াৰ পৰা আহিবলৈ মনেই যোৱা নাছিলে। এনেকুৱা লাগিছিলে গোটেইখিনিয়ে উঠাই আনো নেকি আৰু চাওকচোন আপোনালোকে যিমানখিনি পাৰো মই দেখাবলৈ চেষ্টা কৰিছো। ঘৰ আহি পালোহি আৰু এফালে ভিন্ডো ৰেডি কৰি থৈছে চিকেন লোকেল চিকেন আৰু এখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈছে। গৰম মছলা নহৰু আদা হালধি নিমখ এইবিলাক দি পেলাই সানি থৈছে আৰু এইফালে আলুটো তেনেকৈ নিমখ হালধি সানি থৈছে আৰু দুটা পিঁয়াজ মিডিয়াম চাইজত কাটি লৈছোঁ। মই কাটি লৈছোঁ। প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ম অলপ ৰঙচুৱা হোৱালৈকে অকণমান আধা সিজা নিচিনা হ'বগৈ তেনেকৈ ফ্ৰাই কৰি ল'ম আৰু সিমান সময়ত মই এই জিৰা গুড়া কৰি ল'লোঁ আৰু দুটা ইলাচি খুন্দি ল'লোঁ আৰু এটা ডাঙৰ চাইজৰ বিলাহী কাটি ল'লোঁ। আলুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আৰু কালাৰো আহি গ'ল ধুনীয়া। তো এইখিনি কাঢ়ি ল'লোঁ। এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ আৰু ইলাচি দুটা আৰু খুন্দি থোৱা জিৰা গুড়াখিনি দি দিম আৰু এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম আৰু জিৰা কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম আৰু ভাজি হৈ যোৱাৰ পিছত ইয়াতে মই কাটি থোৱা বিলাহীটো এড কৰি দিছোঁ আৰু এইখিনি ভালকৈ লৰাই ল'ম আৰু বিলাহীটো সোনকালে সিজিবৰ কাৰণে ইয়াতে মই নিমখ অলপমান দি দিছোঁ। কমকৈ দিছোঁ কাৰণ নহ'লে মাংসটো দিয়া আছে আৰু আলুটো সানি থোৱা আছে নিমখ সেইকাৰণে অকণমান দিছোঁ আৰু ভালকৈ সিজিবৰ কাৰণে অকণমান সময় ঢাকি দিছোঁ। এয়া ধুনীয়াকৈ আমাৰ মছলাখিনি ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াতে মেৰিনেট কৰি থোৱা চিকেনখিনি এড কৰি দিম। ইমান এটা বিশেষ ৰেচিপি নহয়, সকলোৱে জানে একদম চিম্পল মানে যিটো চিকেন হয় সেইটোৱে বনাইছোঁ। অলপ সময় ভাজি থাকিম এনেকৈ ঢাকন নিদিয়াকৈ কালাৰ অহালৈকে ভাজিম অকণমান সময় আৰু ইফালে চচত মই পানী লৈ লৈছোঁ আৰু ইয়াত ধুনীয়াকৈ কালাৰ আহিছে আৰু এইফালে পানী উতলিছে। ইয়াতে পানীখিনি দি দিম এতিয়া আৰু এটা উতল অহালৈকে এনেকৈ ৰাখিম। উতল অহাৰ পিছত ইয়াতে ঢাকনটো দি অলপ সময় সিজিবলৈ দিম। আধা সিজা হোৱাৰ পিছত ফ্ৰাই কৰি থোৱা আলুখিনি এড কৰি দিছোঁ আৰু এইখিনি আকৌ ভালদৰে অলপ সময় ঢাকি পেলাই সিজিবলৈ দিছোঁ। ধুনীয়াকৈ সিজি হৈ যোৱাৰ পিছত ইয়াতে চিকেন মছলা এড কৰি দিছোঁ আৰু পানীটো অলপমান শুকাবলৈ গেছটো অলপ হাই ফ্লেমত ৰাখি দিছোঁ আৰু লাষ্টত ধনিয়া এড কৰি দিছোঁ ইয়াতে আৰু আমাৰ চিকেন ৰেডি হৈ গ'ল। আৰু ইফালে মই দাইলটো পাঁচফোৰণ দি তেল মাৰি ল'লোঁ। দাইলত ওলকবি জাতিলাও বিলাহী এনেকৈ চবজি দিয়া হৈছিলে আৰু লাষ্টত মই পাঁচফোৰণ দি তেল মাৰিছোঁ আৰু লাষ্টত ধনিয়া এড কৰি দিছোঁ। দাইলো হৈ গ'ল। এতিয়া মই চালাড বনাই ল'ম। চালাডৰ কাৰণে জলকীয়া আদা পিঁয়াজ বিট আৰু ধনিয়া আৰু বিলাহী দুটা গাজৰ এটুকুৰা দিছোঁ নহ'লে বিট দিয়া আছে বেছি মিঠা হৈ যাব। চালাড বনাই ল'লোঁ আৰু মোৰ আজি লাঞ্চৰ প্লেটখন ৰেডি হৈ গ'ল। মই এতিয়া ধুনীয়াকৈ ছাৰ্ভ কৰিব লৈছোঁ। চিকেন গ্ৰেভি দালি আৰু চালাড এইখন হৈছে আজি মোৰ লাঞ্চৰ প্লেট। আৰু এতিয়া আপোনালোকক দেখাওঁ আমি কি কিনো ফুল আনিলোঁ। দুটা পিটনিয়া আনিছোঁ, তিনিটা আনিছোঁ পিটনিয়া আৰু তিনিটা নাৰ্জী আনিছোঁ। বা আৰু মই দুইজনী আনিছোঁ এইখিনি আৰু মই অলপমান এনেকৈ পানী দি দিছোঁ কাৰণ কাইলৈহে এইখিনি ৰোৱা হ'ব। কাইলৈ মই যাম ঘৰলৈ সেইটো কাৰণে। আৰু এতিয়া আমি অলপমান টাউনৰ পৰা আহোঁ। মোৰ বস্তু এটা কিনিব লগা আছে আৰু বায়েও কিবা কিবি কিনিব বোলে। গতিকে ব'লক আপোনালোকক দেখাই থাকিম।
এখন মায়া জুৱেলাৰ্ছ হ'লে পাৰ্কিং প্লেচ পোৱা নাই কাৰণে অকণমান আগবাঢ়ি যাব লগা হৈছে চাই থাকিব ভিডিঅ'টো কি লওঁ দেখাম আপোনালোকক মই এটা নাকফুলি চাই আছোঁ মোৰ কাৰণে পচন্দ কৰিবই পৰা নাই ইটো থৈছোঁ ট্ৰেখনত সিটো থৈছোঁ ইটো পচন্দ হৈছে ইমানখিনি মাজত এটা পচন্দ কৰিবলৈ দিগদাৰ হৈ যায় অধিক মাছত যে বগলী কণা বুলি কয় একদম তেনেকুৱাই হৈছে মোৰ লগত ইমানখিনিৰ পৰা এটা চিলেক্ট কৰিব লগা হৈছে আৰু বায়ে এডাল চেইন ফাইনেল কৰিলে তাইৰ কাৰণে আৰু লাষ্টত গৈ থৈ এটা পচন্দ কৰিলোঁগৈ আৰু নাকফুলি দেখাম আপোনালোকক এতিয়া প্ৰথমে পেট পূজাটো কৰি লওঁ জুৱেলাৰীখনৰ পৰা ওলাই আহিয়ে দেখিলোঁ ম'ম' দেখিলোঁ কেনেকৈ ৰৈ থাকোঁ খাই লওঁ ভাবিলোঁ খাই দিলোঁ আৰু ম'ম' ওচৰতে এখন আছিলে ফুচকা তো ম'ম'টো টেষ্ট কৰিলোৱে যেতিয়া ফুচকাটো লগতে খায়ে যাওঁ আৰু এইটোনো কিয় এৰি থৈ যাওঁ তো ফুচকাও খাই ল'লোঁ এয়া কেনেকৈ বনাইছে চাওকচোন অকণমান মই ভিডিঅ' কৰি আনিছিলোঁ পেট পূজা হৈ গ'ল আৰু যিটো বস্তু ল'ম বুলি ভাবিছিলোঁ সেইটোও লোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আজি মোৰ ব্লগটো এইখিনিতে সামৰিছোঁ মোৰ নাকফুলিৰ ডিজাইন আৰু বায়েনো কি ল'লে সেইখিনি মই মোৰ নেক্সট ব্লগত দেখাম গতিকে মোৰ নেক্সট ব্লগৰ নটিফিকেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই